জুবিনদাৰ ৰৈ ৰৈ বিনালে গানটোৰ মাজত এটা কলি আছে। অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত, আগত সূৰুজৰ দিবা স্বপ্ন। এই কলিটো যদি আপুনি গভীৰভাৱে বুজিবলৈ যত্ন কৰে, আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। মই যিমান পাৰোঁ বুজাই দিবলৈ যত্ন কৰিম। যদি ভুল হয় ক্ষমা কৰিব। অহোৰাত্ৰি মানে হৈছে দিনে নিশাই দিনে ৰাতিয়ে, অল দ্য টাইম। অনাবিল যিটো পিয়'ৰ, স্বচ্ছ, পৰিষ্কাৰ, কোনো দাগ নথকা, নিট এণ্ড ক্লিন, স্বপ্ন সপোন, প্ৰতাৰিত, ঠগ খোৱা, চিটেড, প্ৰতাৰণাৰ বলি হোৱা। বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত। বাস্তৱ যিটো নেকি সত্য প্ৰকৃত কোৱা হয়, মোৰ কাষত ক্ৰন্দন বৰষিত। ক্ৰন্দন মানে কন্দা, কান্দোন, বৰষিত বৰষুণৰ দৰে, মানে বাৰিষা কালটোৰ দৰে, বৰষুণৰ দৰে। আগত সূৰুজৰ দিবা স্বপ্ন। আগত মানে এইটো আগত বা সন্মুখত বুলি কোৱা নাই যে আগত হৈ গ'ল, সেইটো নহয়। আগত মানে আহি থকা সময় বুলি কৈছে, আহি থকা সময়ক বুজাইছে। সূৰুজৰ দিবা স্বপ্ন। দিবা স্বপ্ন মানে হৈছে এনেকুৱা এটা সপোন, এনেকুৱা এটা কল্পনা যিটো কেতিয়াও সত্যত পৰিণত নহয়, যিটো কেতিয়াও বাস্তৱত পৰিণত নহয়। ইয়াত ভাবিবলগীয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে সূৰুজৰ বুলি জুবিনদাই কাক কৈছে। ইয়াত সূৰুজৰ মানে আপোনাৰ সূৰুজ মানে যে বেলিটো, সেইটোক বুজোৱা নাই। সূৰুজৰ অৰ্থটো ইয়াত বেলেগকৈ বুজাইছে। সূৰুজৰ মানে হৈছে সূৰুজ মানে হৈছে সূৰ্যৰ কোমল আৰু বিকৃত ৰূপ। এতিয়া জুবিনদাই এই সূৰুজৰ বুলি কাক কৈছে, নিজকে কৈছে নে আমাক কৈছে নে আন কাৰোবাক কৈছে, সেইটোহে ডাঙৰ কথা। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।